নমস্কাৰ গাইজ, কেনে আছে আপোনালোকে? হোপ সকলোৱে ভালে আছে। চ' গাইজ, আজি মই আপোনালোকৰ সৈতে এটা স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিম। আৰু আপোনালোকে চাগে গম পায়, মই যোৱা 24 মাৰ্চত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, য'ত নেকি মই কৈছিলোঁ ৰিতুল হুছেইন আৰু জ্যোতিস্মিতা কলিতাৰ যি ঘটনা হৈছিলে সেই ঘটনাৰ ওপৰত ডিপেণ্ড কৰি তেখেতসকলক কিছুমান কথা মই কৈছিলোঁ, আৰু যাতে আমাৰ অডিয়েঞ্চে যাতে এইবোৰ মানে ফাদত মানে ভৰি নিদিয়ে সেইখিনি মই আলোচনা কৰিছিলোঁ। আৰু সেইখিনি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আজি মই নিজে আনৰ গালি শুনিবলগীয়া হৈছে। চ' গাইজ, আপোনালোকে স্ক্ৰীনত চাব পাৰিছে, অজয় বসুমতাৰী নামৰ এজন যুৱকে মোক বাংলাদেশী বুলি কৈছে, মই মিয়া, মই হেন তেন আবু তাবু বুলি মোক গালি গালাজ পাইছে। আচলতে এইবোৰ কিমান দূৰ গ্ৰহণযোগ্য? আজি চাওক, মই আপোনালোকক সতৰ্ক কৰাৰ কাৰণে বা যাতে আপোনালোকে এইবোৰ কুকৰ্ম নকৰে তাৰ কাৰণে আমি যেতিয়া কথা পাতোঁ বা আপোনালোকৰ আগত আমি এইবোৰ মানে দাঙি ধৰিব চেষ্টা কৰোঁ, তেতিয়া আপোনালোকে কি কৰে? আমাকে গালি দিয়ে। একচুৱেলি আমাৰ ইয়াত কোনো দুখ নাই, আমি হিন্দু মুছলিম সকলোৱে সমান। আৰু আমি কেতিয়াও নাভাবোঁ যে মুছলমান এজন ল'ৰাই হিন্দু ছোৱালীক ভাল পাই বিয়া পাতি আনক বা এনেকৈ ঘটনা হওক। সিহঁতে যিটো ঘটনা হ'ল এইটো সঁচাকৈ এটা নিন্দনীয় ঘটনা। এইটো কোনো এজন মুছলমান মানুহে ছাপোৰ্ট কৰা নাই। যিহেতু এইটো কোনো এজন মুছলমান ধৰ্মৰ লোকে ছাপোৰ্ট কৰা নাই, তাত কিন্তু আপোনালোকে আমাক গালি পাৰিব নোৱাৰে বা তেখেতক গালি পাৰে, সেইটো বেলেগ কথা। কিন্তু আমাক আপোনালোকে এইবোৰত জড়িত কৰিব নোৱাৰে। আৰু এইখিনি কথাই মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু একাংশ মানুহে কি বুলি ভাবিছে, মই তেখেতৰ ছাপোৰ্টত মই কথা পাতিছোঁ। আচলতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা নাই হয়তো। আপোনালোকে যদি সম্পূৰ্ণকৈ ভিডিঅ'টো চালে হয়, তেতিয়াহ'লে এই কমেণ্টবোৰ নকৰিলে হয়। চ' গাইজ চাওক, এটা কথা মই স্পষ্টকৈ কৈছোঁ, আমি এইবোৰত একচুৱেলি ক'ব গ'লে আমি এইবোৰৰ পৰা দূৰত থাকোঁ আৰু এইবোৰ আমি ছাপোৰ্ট নকৰোঁ। ত' গাইজ, আপোনালোকক মই এটা কথাই কওঁ, আপোনালোকে হয়তো তেখেতৰ কথা কোৱাৰ বাবে আপোনালোকে মোক বেয়া পালে। তো মোক বেয়া পাই একো লাভ নাই। চাওক, যিসকলে এনে কৰ্ম কৰে তেখেতসকলক আইনীভাৱে ব্যৱস্থা লোৱা হ'ব বা আইনগতভাৱে তেখেতসকলক যি দোষী সাব্যস্ত কৰা হ'ব। আইন কানুন আছে তেখেতসকলৰ ওপৰত, তেখেতসকলক আইন কানুনে শাস্তি প্ৰদান কৰিব। আৰু মই এইখিনি কথাই কৈছিলোঁ যাতে আপোনালোকৰ যাতে এনেকৈ পৰিস্থিতি নাহে, মই সেইকাৰণে সতৰ্ক নাই মই ভিডিঅ'টো দিছিলোঁ। কিন্তু একাংশ মানুহে এইটো বুজিব পৰা নাই আৰু সেইকাৰণে মোক গালি পাৰিছে। তো যি কি নহওক গাইজ, আজিৰ পৰা ভিডিঅ' এটা চালে সম্পূৰ্ণকৈ চাব। আচলতে ভিডিঅ'ত মই কি কৈছোঁ বা মই কি প্ৰকাশ কৰিব বিচাৰিছোঁ সেইখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। তো ধন্যবাদ, আকৌ লগ পাম। জয় অসম।